গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ খবৰ সকলোৰে ভাল আৰু মোৰো ভাল। অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই চুমি জানা আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ৰাতিপুৱা উঠিলোঁ, এতিয়া 4-5টামান বাজিলে আৰু সেয়েহে ক্লাছ কৰিব লৈছোঁ আৰু সকলো কাম বনখিনি কৰি লওঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া এইফালে মই ঝাৰু পাত নিবলৈ আহিছোঁ। এতিয়া চোতালখন অকণমান ঝাৰু দি দিওঁ। চাই লওঁ কেনেকুৱা মানে। আৰু মানে এতিয়া গা পা ধুই পুৰা ৰেডি হৈ গ'লোঁ আৰু গা ধুই আহিলোঁ। তাৰপিছত এইফালে আমাৰ বেটি খেলি আছে। এইজনী আমাৰ বেটি হাই কৈ দিয়া। হাই, আপোনালোকে দোৱা কৰিব। কৈ দিয়া, দোৱা কৰিব মই যাতে সদায় ভালে থাকোঁ। কোৱা। কৈছে কৈ দিয়া, অকণমান দোৱা কৰিব মই যাতে ভালে থাকোঁ সদায় ন। এইজনী মোক মাতি দিবি। কি হ'ল হা? কি হ'ল কোৱা। কি কি হৈছে? কি লাগে পাপাই? ইমান কলকলাইছনে? কি হ'ল? কলকলাইছে ন। ঠিক আছে, কাপোৰকেইটা ধুই লওঁ। এইফালে মই কাপোৰকেইটা ধুবলৈ আহিলোঁ আৰু কাপোৰকেইটা ধুই ল'লোঁ। তাৰপিছত এইফালে মই মেলিবলৈ আহিছোঁ আৰু ইয়াতে কাপোৰকেইটা মেলিলোঁ আৰু কেইখনমান ধুবলৈ আছে। বেটিৰ কাপোৰকেইটা যে ধোৱাই নাই, সেইকেইটা মেচিনত ভৰাই থৈ আহিছোঁ। সেইকেইটা গৈ পেলাই আহালিব লাগিব, তাৰপিছত মেলি দিম আৰু। এইফালে বৰষুণো আহিছে বহুত, তো সেই ভাবিছোঁ মানে কি কৰোঁ, মেলি দিওঁৱে নে নিদিওঁ। এইজনী আইচা গৈ আছে। আইচা মানে তাত মাছ ধুই আছিলে, তো তাই শিকিম আৰু আগফালে সেনেকৈ গৈ। আৰু এয়া লৈছোঁ ইয়াতে ৰুটি আৰু চিকেন। আৰু ভিডিঅ'টো চাই থাকিবা শেষলৈকে, খাই লওঁ তাৰপিছত লগ পাই। আৰু গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব প্লিজ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, নহ'লে বহুত দীঘল হৈ যাব। আপোনালোকে চাই হয়তো বোৰ পাব পাৰে। আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু বাৰু আজি ইফতাৰটো আপোনালোকক দেখুৱাই দিম। আজি ইফতাৰত কি ৰেডি কৰিম আৰু নেক্সট ভিডিঅ'ত আপোনালোকে ইফতাৰত কি যোগাৰ কৰিছোঁ আপোনালোকে দেখিবলৈ পাব। আৰু সেয়েহে আজি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। ৰ'ব এটা কথাই কোৱাই নাই। যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল পায় ভিডিঅ'টো চাই আৰু যদি মোৰ ভিডিঅ' চাবলৈ বিচাৰি থাকে তেতিয়াহ'লে কাষতে থকা বেল আইকনটো দবাই দিব। আৰু মই যেতিয়াই ভিডিঅ'টো আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব মানে, আৰু সেই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ।